সকলোকে নমস্কাৰৰ সৈতে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আজি সেকেন্ড চেপ্টাৰ পলিনোমিয়েল বহুপদ এইটোৰ বিষয়ে আলোচনা কৰিম। পলিনোমিয়েল বহুপদ এইটোৰ বিষয়ে আলোচনা কৰিম। এতিয়া পলিনোমিয়েল কি? চলকৰ ঘাত বা পাৱাৰ বা সূচক ধনাত্মক অখণ্ড সংখ্যা হয়। 0, 1, 2, 3 এইবিলাকক আমি হোল নাম্বাৰ পূৰ্ণ সংখ্যা বুলি ক'ব পাৰোঁ, ধনাত্মক অখণ্ড সংখ্যা বুলি ক'ব পাৰোঁ। চলক যিটো থাকিব, চলকৰ যদি ঘাতবোৰ এনেকুৱা হয়, চলকৰ ঘাতবোৰ যদি ধনাত্মক অখণ্ড সংখ্যা হয়, তেনে ধৰণৰ বীজগণিতীয় ৰাশিক আমি বহুপদ বা পলিনোমিয়েল বুলি ক'ম। যেনে কেনেকুৱা 2x + 3, ইয়াতে ঘাত কিমান আছে 1, ইয়াতে ঘাত কিমান আছে, যদিওবা এইটো দেখাত ইয়াতে চলক নাই বা ঘাত নাই, আচলতে এইটোক আমি এনেধৰণেও লিখিব পাৰোঁ। গতিকে ইয়াতে কি হৈছে, ঘাতবিলাক আমাৰ ধনাত্মক অখণ্ড সংখ্যা হৈছে, এনেকুৱা হ'লে বহুপদ হ'ব। যদি চলকৰ ঘাতবোৰ ধনাত্মক অখণ্ড সংখ্যা নহয়, যেনে ধৰি ললোঁ 1/2x, এইটো আমি এনেধৰণৰ লিখিব পাৰোঁ 1/2 x পাৱাৰ -1। এই পাৱাৰটো ইয়াতে কিমান হৈছে -1, পাৱাৰ -1, এইটো ঋণাত্মক হৈছে। ধনাত্মক অখণ্ড সংখ্যা নহ'লে এইটো পলিনোমিয়েল নহ'ব। ঘাত যদি ধনাত্মক অখণ্ড সংখ্যা নহয়, তেন্তে এইটো পলিনোমিয়েল বা বহুপদ নহ'ব। যদি ৰাশিটোত চলক থকা অংশখিনি এনেধৰণৰ হয় √x, তেতিয়াহ'লে x পাৱাৰ 1/2 এইটো ধনাত্মক অখণ্ড সংখ্যা নহয়, এইটো হৈছে ভগ্নাংশ, এইটো বহুপদ ৰাশি নহ'ব। এতিয়া চাওক, এইটোৰ পৰা কি বুজি পাইছোঁ আমি, যদি চলক থকা অংশটো তলৰ ফালে থাকে, হৰ বা ডিনমিনেটৰত থাকে, তেতিয়াহ'লে বহুপদ নহ'ব। যদিহে বা এইটো আমি কোনো কাৰণতে সৰলীকৃত কৰিব নোৱাৰোঁ, মানে কাটাকাটি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এইটো বহুপদ নহ'ব। এতিয়া চাম, বহুপদ যদি হয়, তেন্তে বহুপদ এটা, ধৰা এই বহুপদটো কিমান পাইছিলোঁ আমি 2x + 3, ইয়াত চলকটো কি আছে x আছে, গতিকে বহুপদটোক আমি নামাকৰণ কৰিম px, p মানে বহুপদৰ পলিনোমিয়েল ইংৰাজী শব্দটোৰ পৰা p লৈছোঁ, আৰু চলকটো x আছে, ইয়াক px বুলি লিখিলোঁ। এতিয়া চাওঁ, xৰ কিবা মানৰ বাবে এইখিনি সৰল কৰাৰ পিছত আমি 0 পাব পাৰোঁ নেকি? এইটো নৱম শ্ৰেণীত সেইটো উলিয়াইছা তোমালোকে। ইয়াত xৰ মান কি দিলে এইটো 0 হ'ব, মানে এই বহুপদটোত যিটো xৰ বা চলকৰ যিকোনো মানৰ বাবে যদি বহুপদটোৰ মান 0 হয়, তেতিয়াহ'লে সেই xৰ মানটোক, ধৰা xৰ মান k, xৰ মান যদি k দিলে এইটো 0 হৈ যায়, তেতিয়াহ'লে k ক আমি কি বুলি ক'ম, বহুপদটোৰ 0 বুলি ক'ম। এতিয়া চাম, ইয়াত আমি যদি xৰ ঠাইত -3/2 দিওঁ, তেতিয়াহ'লে 2 × -3/2 + 3, 2 কেনচেল গ'ল, -3 + 3 = 0। কিমানৰ কাৰণে হৈছে, x -3/2 কাৰণে হৈছে, তাৰ মানে x -3/2 আমি এই বহুপদটোৰ 0 বুলি ক'ম। আৰু এটা কথা, xত বহুপদটোৰ xত আমি -3/2 দিওঁতে কি মান পাইছোঁ, সেই মানটো, এইটো 0 হ'ব পাৰে, অশূন্য হ'ব পাৰে, এই মানটোক বহুপদটোৰ মান বুলি কোৱা হয়। ইয়াক কি বুলি কওঁ, বহুপদটোৰ মান বুলি কওঁ। যদি বহুপদটোৰ মান 0 হৈ যায়, তেতিয়াহ'লে xৰ কাৰণে যিটো মান আছিলে, সেই মানটোক আমি বহুপদটোৰ 0 বুলি কওঁ। এতিয়া চাওঁ, বহুপদটোত থকা চলক, ইয়াতে চলক xৰ পাৱাৰ কিমান আছে 1, ধৰি ললোঁ এইটো এটা বহুপদ, ইয়াতে চলক আছে x, ইয়াতে সৰ্বোচ্চ ঘাত কিমান আছে 2, এনেধৰণে ধৰি ললোঁ
এই বহুপদটোত চলক xৰ সৰ্বোচ্চ ঘাত কিমান আছে 3 এই ঘাতৰ ওপৰত নিৰ্ভৰ কৰি আমি এনে ধৰণৰ বহুপদবোৰক নামাকৰণ কৰি আছো যদি ঘাত 1 হয় এটোক ৰৈখিক বুলি কৈছো ৰৈখিক কেতিয়া কেতিয়া হ'ব ঘাত 1 হ'ব লাগিব ঘাত 1 হলে রৈখিক বহুপদ বুলি কয় ইয়াতে ঘাত কিমান আছে 2 এইটো কিমান হ'ব 2 থাকিলে এইটো দ্বিঘাত বহুপদ ঘাতত কিমান হ'ব লাগিব যদি 2 হয় তেতিয়ালে ঘাত 2 হলে তো দ্বিঘাত এটা ঘাত 3 হৈছে গতিকে ইয়াক কি বুলি কয় ত্ৰিঘাত বহুপদ বুলি কয় ঘাতত কিমান হৈছে 3 হৈছে মনত থাকিব যদি বহুপদ এটাৰ ঘাত মানে কি চলকৰ যিকিটা পাৱাৰ থাকিব সূচক থাকিব চলকৰ সূচক কেইটাৰ সৰ্বোচ্চটোক আমি কম ঘাত বুলি এই ঘাতটো যদি 1 হয় তেতিয়াহ'লে ইয়াক ৰৈখিক বহুপদ বুলি কয় ঘাত যদি 2 হয় ইয়াতে সৰ্বোচ্চ ইয়াতে 0 ইয়াতে 1 ইয়াতে 2 এটো সৰ্বোচ্চ ঘাত 2 হৈছে গতিকে ঘাত 2 হোৱাৰ কাৰণে কি হৈছিল ইয়াক দ্বিঘাত বহুপদ একেদৰে ঘাত 3 হলে মানে সূচকত সৰ্বোচ্চ মান যদি 3 হয় তেতিয়াহ'লে ইয়াক ত্ৰিঘাত বহুপদ বুলি কৈছো এটুক আমি যদি প্ৰামাণিক ৰূপত লিখো যিকোনো বাস্তৱ সহগৰ বাবে ৰিয়েল কোএফিচিয়েন্টৰ বাবে আমি ইয়াক এনে ধৰণেও লিখিব পাৰো ax + b এইটুক লিখিব পাৰো ax স্কয়ার + bx + c এইটুক লিখিব পাৰো ax³ + bx স্কয়ার + cx + d এনে ধৰণে আমি এইটো ৰৈখিক লিনিয়াৰ পলিনোমিয়াল বুলি কয় এইটো দ্বিঘাত কোয়াড্ৰেটিক পলিনোমিয়াল বুলি কয় এইটো ত্ৰিঘাত কিউবিক পলিনোমিয়াল বুলি কয় এতিয়া চাম এই ঘাত কিমান হৈছে সেই ঘাতৰ ওপৰত আমি বহুপদৰ শূন্য কিমানটালৈকে পাব পাৰো এটা যদি এক ঘাতৰ বহুপদ হয় তেতিয়াহলে এই বহুপদৰ শূন্য কিমানটা থাকিব দ্বিঘাত বহুপদ হলে ইয়াৰ শূন্য কিমানটা থাকিব ত্ৰিঘাত বহুপদ হলে ইয়াৰ শূন্য কিমানটা থাকিব এই বহুপদটোত কিমান আছিল 2x + 3 এইটোত কিমান দিলে আমি ইয়াৰ মানটো শূন্য পাইছো এইটো মানটো শূন্য পালো কিমানটা এটা মানৰ বাবে ইয়াৰ মানটো শূন্য হৈছে গতিকে ইয়াৰ এই যেটো ৰৈখিক বহুপদ ইয়াৰ শূন্য পালো আমি এটা কিন্তু বহুপদটো যদি এনেকুৱা নহয় অকল এইটো হয় ধৰি ললো আমি বহুপদটো হৈছে 2x তেতিয়া হলে ইয়াতে কি হ'ব 2 * 0 তাৰমানে অকল এটা মানৰ বাবে এই বহুপদটোৰ ৰিজাল্টটো 0 হৈ গৈছে তাৰ মানে কি বুজি পালো ইয়াতকৈ বেছি হ'ব নোৱাৰিব যদি ঘাত 1 হয় বহুপদৰ শূন্যৰ সংখ্যা এটাতকৈ বেছি হ'ব নোৱাৰিব সৰ্বাধিক ডিগ্ৰীটো যিমান হ'ব ঘাত যিমান হ'ব ইয়াৰ শূন্যৰ সংখ্যা সিমান হ'ব লাগিব তাতকৈ বেছি হ'ব নোৱাৰে কম হ'ব পাৰে এতিয়া চোৱা এটা দ্বিঘাত দিয়া আছে আমাক যদি দ্বিঘাত হয় এইটোৰ সৰ্বাধিক কিমানটা থাকিব পাৰে দ্বিঘাত এটা আমি আমাৰ সুবিধাৰ কাৰণে সহজভাৱে লৈছো 4x² - 16 এই বহুপদটো ললো আমি এই দ্বিঘাতৰ বহুপদৰ শূন্য কিমানটা হ'ব সেইটোৰ কাৰণে চাম আমি ইয়াতে যদি আমি 4 কমন লম x² - 4 xত কি মান দিলে এই ৰাশিটো শূন্য হ'ব xত আমি +2 বা -2 যদি বহুৱাই দিও তেতিয়া হলে এই ৰাশিটো গোটেইখিনি শূন্য হৈ যাব তেতিয়া হলে ইয়াতে কিমানটা পাইছো xত কিমানটা মান আছে এটা 2 আছে এটা -2 আছে দুটা পাইছো দুটাতকৈ বেছি হ'ব নোৱাৰিব দুটাতকৈ কম হ'ব পাৰে হয়তো কিন্তু দুটাতকৈ বেছি হ'ব নোৱাৰিব সেই কাৰণে কি কৈছো আমি দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা সৰ্বাধিক 2 হ'ব লাগিব 2 দ্বিঘাতৰ বহুপদ এটাত সৰ্বাধিক শূন্যৰ সংখ্যা
3 হ'ব পাৰিব, ইয়াতকৈ বেছি হ'ব নোৱাৰিব। এনেকৈ যদি চাওঁ আমি, যদি এইটো 3 ঘাতৰ আছিল, যদি n ঘাতৰ বহুপদ এটাৰ যদি আমি শূন্যৰ সংখ্যা চাব যাওঁ, তেতিয়াহ'লে শূন্যৰ সংখ্যাটো কিমান হ'ব? সৰ্বাধিক n হ'ব। মানে n বা nতকৈ সৰু হ'ব লাগিব। 1 ঘাতৰ হ'লে 1 বা 1তকৈ কম হ'ব, মানে সৰ্বাধিক 1, অতি বেছি 1, এটাতকৈ বেছি হ'ব নোৱাৰিব। 2 ঘাতৰ হ'লে অতি বেছি 2, দুটাতকৈ বেছি হ'ব নোৱাৰিব। একেদৰে 3 ঘাতৰ হ'লে অতি বেছি 3, অতি বেছি 3টো আমি এনেকৈ লিখিব পাৰোঁ। এতিয়া আমি চাম, ধৰি ল'লো এটা বহুপদ আমাক দিয়া আছে 2x - 6। এই বহুপদটোক আমি নাম দি ল'লো px = 2x - 6। এই বহুপদটো যদি আমি গ্ৰাফত প্ৰতিষ্ঠা কৰোঁ, তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম? এইটো আছিলে ৰৈখিক বহুপদ। গতিকে ইয়াৰ পৰা আমি কি পাম? ছবি আঁকিলে আমি এটা সৰল ৰেখা পাম। সৰল ৰেখা এটা পাম। এতিয়া চাওঁ সৰল ৰেখাটো কেনে ধৰণৰ হ'ব পাৰে। এইটোৰ কাৰণে যদি আমি এখন তালিকা প্ৰস্তুত কৰোঁ, এইটো px নিলিখি আমি y বুলিও লিখিব পাৰোঁ। কাৰণ আমি স্থানাংকত y অক্ষডালক px অক্ষ হিচাপে ব্যৱহাৰ কৰিম বা আলোচনা কৰিম। x ৰ যিকোনো মান দিয়া, x ৰ মান যদি 3 দিওঁ, px ৰ মান বা y ৰ মান কিমান হ'ব? 2 3 6 - 6 0। x ৰ বেলেগ এটা মান দিয়া, ধৰা 1 দিলোঁ, 1 দিলে 2 × 1 2, 2 - 6 -4, আৰু বেলেগ দিব পাৰোঁ, ধৰা 2 দিলোঁ, 2 × 2 4 -2। এতিয়া যদি ইয়াক আমি ইয়াতে প্ৰতিষ্ঠা কৰি চাওঁ, এই বিন্দুবোৰক কি 3 0 3, ইয়াৰ পৰা 1 2 3 0, এইটো আমি ধৰি ল'লো, ইয়াতে নাম দি ল'লো a b c, ইয়াতে নাম দি ল'লো a। b পাইছোঁ 1 - 4, 1 - 4, 1 2 3 4 ধৰি লোৱা ইয়াতে। b c পাইছোঁ 2 - 2, 1 2 1 2 - 2, এইটো c। এতিয়া যদি এইটো আমি এটা এই বিন্দুকেইটা সংযোগ কৰি দিওঁ, এটা সৰল ৰেখা পাম। এই সৰল ৰেখাটোৱে কি বুজাইছে? এই ৰৈখিক বহুপদটোক বুজাইছে। ওকে, এতিয়া চাওঁ এই যিটো ৰৈখিক বহুপদৰ চিত্ৰ পালো আমি, এই গ্ৰাফটো x এক্সিছত ক'ত কাটাকাটি কৰিছে? ছেদ ক'ত কৰিছে? কোনটো বিন্দুত কৰিছে? 3 0 বিন্দুত কৰিছে। এটা বিন্দুতে মাত্ৰ কটাকটি কৰিব, কিয়? আমি এইটো ৰৈখিক বহুপদ পাইছোঁ। ডিগ্ৰী যিমান হ'ব, সৰ্বাধিক সিমানটা বিন্দুত x অক্ষত কটাকটি কৰিব। সেইকাৰণে আমি ইয়াত এটা শূন্য পাম বুলি কৈছিলোঁ। এতিয়া শূন্য কিমানটা হ'ব? আমি আগতে ডিগ্ৰীৰ পৰা পাইছিলোঁ, এতিয়া চাওঁ আমি এই ইয়াৰ চিত্ৰ ৰেখাটোৰ পৰা পাম। যিটো চিত্ৰ অংকন কৰিম, চিত্ৰটোৰ আকাৰ যেনেকুৱাই নহওক, এই চিত্ৰটোৱে x অক্ষত কিমানটা বিন্দুত ছেদ কৰিছে, যিমানটা বিন্দুত ছেদ কৰিছে সিমানটা হ'ব ইয়াৰ শূন্য। কিমানটা বিন্দুত ছেদ কৰিছে? এটা বিন্দুত ছেদ কৰিছে। গতিকে ইয়াৰ শূন্য কিমানটা হ'ব? এটা হ'ব। এতিয়া চোৱা, শূন্য আমি এটা বুলি পালো, কাৰ? যদি একঘাতীয় বা ৰৈখিক বহুপদ হয়। শূন্য যদি এটা হয়, সেই শূন্যটো আমি ক'ৰ পৰা পাম? কিমান পাম শূন্যটো? এই যিটো ছেদ বিন্দু পালো আমি 3 0, ইয়াতে x স্থানাংকটো চোৱা, x স্থানাংকটো কিমান? 3। তাৰ মানে শূন্যটো হ'ব x স্থানাংক। কোনটো x স্থানাংক কোৱা হৈছে? এই ছেদ বিন্দুৰ x অক্ষৰ লগত ছেদ বিন্দুৰ x স্থানাংকটোৱে হ'ব 0। তেতিয়াহ'লে আমি ইয়াৰ পৰা বুজি পালো যে
রৈখিক বা একঘাতীয় সমীকরণ এটাক জ্যামিতিকভাৱে ইয়াৰ লেখটো হ'ব এটা সৰল ৰেখা আৰু এই রৈখিক বহুপদৰ শূন্যৰ জ্যামিতিক ব্যাখ্যাটো হ'ব কি যে এই লেখডালে x অক্ষৰ লগত ছেদ কৰা বিন্দুটোৰ x স্থানাংক যদি বহুপদটো এটা দ্বিঘাতীয় বহুপদ হয় এনে ধৰণৰ ax স্কয়াৰ প্লাস bx প্লাস c এনে ধৰণৰ যদি বহুপদ এটা হয় তেন্তে লেখটো হ'ব প্ৰথম কথা এইটো নিৰ্ভৰ কৰিব x স্কয়াৰৰ যিটো সহগ এৰ মানটো কেনেকুৱা হ'ব চাম এৰ মানটো আমাৰ ধনাত্মক হ'ব পাৰে যদি ধনাত্মক হয় তেতিয়া হলে ইয়াৰ লেখটো হ'ব এনে ধৰণৰ উপৰমুখ হ'ব আপওয়ার্ড উপৰ ফালে আৰু যদি এৰ মানটো ঋণাত্মক হয় তেতিয়া হলে ইয়াৰ লেখটো হ'ব এই ধৰণৰ লেখটোক আমি কি বুলি কম প্যাৰাবোলা বুলি কম এটো কেনেকুৱা বহুপদ দ্বিঘাত বহুপদ ইয়াৰ লেখটো কেনেকুৱা হ'ব লেখটো হ'ব প্যাৰাবোলা এই প্যাৰাবোলাটো বা দ্বিঘাত বহুপদৰ যিটো লেখ সেই লেখটো মনত ৰাখিবা উপৰমুখ কৰি থাকিব যদি এটো ধনাত্মক হয় এটো ধনাত্মক হলে উপৰমুখ কৰি থাকিব আৰু যদি এটো ঋণাত্মক হয় তেতিয়া হলে তলমুখ কৰি থাকিব হ'ব যেহেতু দ্বিঘাত বহুপদ এইটো ইয়াৰ শূন্যৰ সংখ্যা হ'ব লাগে সৰ্বাধিক 2 এই শূন্যৰ সংখ্যাটো আমি চাম এতিয়া শূন্যটো কেনেকুৱা হ'ব কৰ পৰা পাম যদি এ ধনাত্মক হয় এইটো হ'ব পাৰে x অক্ষত কিমানটা বিন্দুত কাটিছে আমি চাম কিমানটা বিন্দুত কাটিছে দুটা বিন্দুত কাটিছে তাৰ মানে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 2 ইয়াতে কিমানটাত কাটিছে এটাতো কটা নাই কাৰ লগত x অক্ষৰ লগত কটা নাই তাৰ মানে ইয়াতে শূন্যৰ সংখ্যা হ'ব ইয়াৰ পৰা আমি শূন্যটো নাপাম যেহেতু চলকটো x পাইছো গতিকে x অক্ষৰ লগত কিমানটা বিন্দুত ছেদ কৰিছে আমি হেতু চাম যদি দুটা বিন্দুত ছেদ কৰিছে দুটা পাম এটাও বিন্দুত ছেদ কৰা নাই যদি এটাও নাপাম আৰু যদি এনেকুৱা হয় এটা বিন্দুত ছেদ কৰিছে এটোত কিমানটা বিন্দুত ছেদ কৰিছে এটা বিন্দুত ছেদ কৰিছে তেনেহলে আমি এটা পাম এটা শূন্য পাম তাৰ মানে সৰ্বাধিক কিমানটা হ'ব দুটা হ'ব এইটো কথা আগতে আলোচনা হৈছে এতিয়া শূন্য কেইটা কি হ'ব চাম যেহেতু x অক্ষত ছেদ কৰিছে এই x অক্ষত ছেদ কৰা বিন্দুবোৰৰ স্থানাংক x স্থানাংক লাগিব x অক্ষৰ লগত ছেদ কৰা বিন্দুৰ স্থানাংক লাগিব কি হ'ব শূন্যবোৰ কি হ'ব x স্থানাংক হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ভিডিঅটো চাই ভাল পাইছা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে নটিফিকেশনৰ বেল বুটামটো টিপি দিবা আৰু লাইক শেয়াৰ কৰিবলৈ নাপাহৰিবা এতিয়া চোৱা বহুপদটো ax by এনেকুৱা আমাৰ একঘাতীয় বা ৰৈখিক বহুপদ হ'ব পাৰে ax স্কয়াৰ bx c দ্বিঘাত বহুপদ হ'ব পাৰে
ax কিউব প্লাছ bx স্কুয়াৰ প্লাছ cx প্লাছ d এনেকুৱা ত্ৰিঘাতৰ বহুপদ হ'ব পাৰে। কি পালো আমি একঘাতীয় বহুপদ যদি হয় তেতিয়াহ'লে ইয়াৰ পৰা আমি শূন্য কিমানটা পাওঁ? শূন্য পাওঁ এটা। যদি দ্বিঘাতীয় হয় শূন্য কিমানটা পাওঁ? দুটা। আৰু যদি ত্ৰিঘাতীয় হয় শূন্য পাওঁ আমি তিনিটা। এতিয়া যদি শূন্য এটা হয়, এটা শূন্য হলে ধৰি ললো আমি শূন্যটো আলফা, আমি শূন্যটো আলফা। এতিয়া এই আলফা এ আৰু বি ইয়াৰ মাজত এটা সম্পৰ্ক কাৰ কাৰ? শূন্য আৰু এইবিলাক হৈছে সহগ, এইবিলাক হৈছে বাস্তৱ সহগ। শূন্য আৰু সহগৰ যদি আমি এটা সম্পৰ্ক উলিয়াও, এতিয়া এইটোত চাম আমি ইয়াৰ পৰা শূন্য কি পাব লাগে আমি? ax প্লাছ b। যদি এইটো 0 হয় তেতিয়াহ'লে ইয়াৰ পৰা পাম আমি ax is equal to minus b implies x is equal to minus b by a। তাৰ মানে ইয়াতে দেখিলো যে শূন্যটো minus b by a আৰু আমি ধৰি ললো শূন্যটো আলফা। যদি শূন্যটো আলফা হয় তেতিয়াহ'লে minus b by a ৰ লগত সমান হ'ব minus b by a। এইটো এটা আছে সম্পৰ্ক। কাৰ কাৰ সম্পৰ্ক? শূন্য আৰু সহগৰ মাজত সম্পৰ্ক। এনে ক্ষেত্ৰত যদি বহুপদটো এটা ৰৈখিক বহুপদ হয় আৰু যদি বহুপদটো দ্বিঘাত হয়, যেহেতু দুটা শূন্য পাম, তেন্তে এই শূন্য দুটা ধৰি ললো আমি এটা আলফা এটা বিটা। তেতিয়াহ'লে এই শূন্য আলফা বিটা আৰু সহগ এ বি চিৰ মাজৰ সম্পৰ্কটো হ'ব আলফা প্লাছ বিটা ইজ ইকুৱেল টু মাইনাছ বি বাই এ আৰু আলফা বিটা ইজ ইকুৱেল টু চি বাই এ। কি বুজি পালো? শূন্য দুটাৰ যোগফল, শূন্য দুটাৰ যোগফল কি হ'ব লাগিব? মাইনাছ বি বাই এ আৰু শূন্য দুটাৰ পূৰণফল চি বাই এ। এতিয়া যোগফলক আমি এছ আখৰেদি আৰু পূৰণফলক পি আখৰেদি যদি প্ৰকাশ কৰি লওঁ তেতিয়াহ'লে এছ ইজ ইকুৱেল টু আলফা প্লাছ বিটা ইজ ইকুৱেল টু মাইনাছ বি বাই এ। মাইনাছ বি মানে কি? এক্সৰ সহগ, এ মানে কি? এক্স স্কুয়াৰৰ সহগ। কি পালো? মাইনাছ এক্সৰ সহগ আৰু তলত এ মানে এক্স স্কুয়াৰৰ সহগ। শূন্য দুটাৰ পূৰণফলত কি পালো? চি বাই এ। চি মানে কি? এইটো ধ্ৰুৱক পদ য'ত এক্স নাই, ধ্ৰুৱক পদ আৰু এ মানে পালো এক্স স্কুয়াৰৰ সহগ। এইটো কেনেকুৱা ক্ষেত্ৰত? যদি দ্বিঘাত বহুপদ হয়। দ্বিঘাত বহুপদৰ কাৰণে আমি পালো। একেদৰে ত্ৰিঘাত বহুপদত শূন্য তিনিটা ধৰি ললো, শূন্য তিনিটা আলফা বিটা গামা, তেতিয়াহ'লে আলফা প্লাছ বিটা প্লাছ গামা ইজ ইকুৱেল টু ইয়াৰ পৰা কি পাম? মাইনাছ বি বাই এ। দুটা দুটাকৈ যদি আমি পূৰণ কৰি লওঁ, আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা ইজ ইকুৱেল টু চি বাই এ আৰু গোটেইকেইটা পূৰণ কৰিলে আলফা বিটা গামা ইজ ইকুৱেল টু মাইনাছ ডি বাই এ হ'ব। এইকেইটা আমি মনত ৰাখিব লাগিব। রৈখিক বহুপদ এটাৰ শূন্যটো যদি আলফা হয় তেন্তে ইয়াৰ পৰা আমি বহুপদটো পাম কে এক্স মাইনাছ আলফা। কেৰ মান এনেকুৱা হ'ব যাতে এক্স মাইনাছ আলফা এইটো অগ্নাংশ ৰূপত নাথাকে, অখণ্ড ৰূপত থাকে। যদি বহুপদটোৰ শূন্য দুটা হয়, মানে দ্বিঘাত বহুপদ হয় আৰু শূন্য দুটা আলফা বিটা হয়, তেন্তে ই বহুপদটো হ'ব কে এক্স মাইনাছ আলফা এক্স মাইনাছ বিটা।
ইয়াতো কে এর মান এনেকুৱা হ'ব যাতে এইখিনি আমি অখণ্ড ৰূপত পাওঁ এইটো সৰলীকৰণ কৰি আমি ইয়াৰ পৰা পাব পাৰো এনে ধৰণে কে x স্কয়াৰ মাইনাস sx প্লাস p য'ত s মানে হ'ব আলফা প্লাস বিটা p মানে হ'ব আলফা বিটা মানে s হৈছে মূল দুটাৰ যোগফল আৰু p হৈছে মূল দুটাৰ পূৰণফল একেধৰণে যদি তিনিটা শূন্য থাকে তেন্তে বহুপদটো হ'ব কে x minus alpha x minus beta আৰু x minus gamma ইয়াক আমি এনে ধৰণে পাম কে x cube minus sx square plus p 2x minus p3 য'ত s মানে হ'ব আলফা প্লাস বিটা প্লাস গামা শূন্য কেইটাৰ যোগফল p2 মানে হ'ব এই শূন্য কেইটাক দুটা দুটা কৈ লৈছো আমি আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা দুটা দুটা কৈ লৈছো এইকাৰণে p2 বুলি চিহ্নিত কৰিছো আৰু p3 হৈছে শূন্য তিনিটা যদি একেলগে পূৰণ কৰি দিওঁ তেতিয়াহ'লে এটোক আমি p3 বুলি কৈছো